এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱত কপিলী নৈ বাহিনী পানীয়ে ছিঙিলে মাথাউৰি। অগ্ন মাথাউৰিৰে হুৰাহুৰে সোমাইছে পানী। এতিয়া 39খন বিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছে। বানে মাথাউৰি ছিঙি নিয়াৰ ফলত কামপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ প্লাবিত হোৱাৰ আশংকা কৰা হৈছে। নগাঁও কপিলী নৈ বাহিনী পানীয়ে ভাঙিলে কামপুৰৰ পটিয়াপামৰ মাথাউৰি। অগ্ন মাথাউৰিৰে হুৰাহুৰে সোমাইছে পানী। বানত কামপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ প্লাবিত হোৱাৰ আশংকা কৰা হৈছে। কামপুৰৰ বকুলগুৰিতো বানে ছিঙিলে কৃষিবান। কামপুৰৰ বানপীড়িত অঞ্চলৰ বিদ্যালয়সমূহ বন্ধ কৰাৰ ঘোষণা কৰিছে। 39খন বিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে। পমিলা, বকুলগুৰি, লংজাপ, জুৰিপাৰ, বৰবিল, পদুমী আদি অঞ্চলত সাময়িকভাৱে বিদ্যালয়সমূহ বন্ধ কৰাৰ ঘোষণা কৰা হৈছে। এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱত কপিলী নৈ বাহিনী পানীয়ে ছিঙিলে মাথাউৰি। অগ্ন মাথাউৰিৰে হুৰাহুৰে সোমাইছে পানী। এতিয়া 39খন বিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে। বানত কামপুৰৰ বিস্তীৰ্ণ অঞ্চলৰ প্লাবিত হোৱাৰ আশংকা কৰা হৈছে। কামপুৰৰ বকুলগুৰিতো বানে ছিঙিলে কৃষিবান। এতিয়া কামপুৰৰ বানপীড়িত অঞ্চলৰ বিদ্যালয়সমূহ বন্ধ কৰাৰ ঘোষণা কৰিছে। 39খন বিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে।